এভৰিৱান আকৌ আহিলো এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আৰু মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় সকলো ভালে আছে আৰু আশীৰ্বাদ কৰিব আমি যাতে ভালে থাকিব পাৰো আৰু আজি পাঠাকৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকৰ মাজলৈ ভাবিলো যিহেতু মই বনাবলৈ লৈছো আৰু শেয়াৰ কৰি দিও অকনমান আৰু যি খাও বা বনাও আপোনালোকৰ লগত শেয়াৰ কৰি আহিছো আচাৰৰ পৰা আদি কৰি সকলোখিনি আৰু এটো শেয়াৰ কৰি দিম কাৰণ যেহেতু পাঠাকৰ সিজন সকলোৱে সুবিধা হ'ব পাঠাকৰ সিজন বুলিয়ে নহয় বাৰু লৰা ছোৱালীৰ কাৰণে ভাল নিজৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল পালেং মই কৈয়ে দিলো আৰু পালেঙৰ ৰেচিপি আৰু আপোনালোকে মোৰ চেনেলটো কিমান মৰম দিছে সেইবাবে মোৰ ভাল লাগিছে দেই বিশেষকৈ কমেন্ট দিছে কমেন্ট দিলে ভাল কমেন্ট দিলে উৎসাহ পাওঁ যদি মোৰ কিবা বেয়া দেখিছে তেতিয়াও দিব তেতিয়া মানে কি যদি কৰবাত ভুল হৈছে গম পাম যেহেতু নিজে গম নাপাও ন কত কি ভুল কৰো আমি নিজকটো সদায় ভাল বুলিয়ে ভাবো ভালে দেখি আহো আৰু আপোনালোকে যদি কমেন্টৰ জৰিয়তে কয় বলে এটো হৈছে তেতিয়া মোৰ ভাল লাগিব আৰু সেইখিনি চেষ্টা কৰিম বাৰু যদি কৰবাত ভুল হৈছে শুধৰণি কৰিবলৈ আৰু এতিয়া মই ৰেচিপিটো বনাবলৈ লওঁতে ফোন এটা আহিল মানে কি আলহী আহিব আপাৰ লৰা আহিব দাদা নবহেত আহিব আৰু ভাবিছো আমি এসাজ খাই লওঁ তাৰ পাছত সিহঁতৰ কাৰণে যোগাৰ কৰিম কি খোৱাটো বাৰু কোনো কথা নহয় দেই মানে কি মোৰ ক্ষেত্ৰতো মানে বিপদে আপদে যদি কাৰোবাৰ বিপদ হয় মাৰ ঠেকা দিলে ভাল লাগে বিপদ বুলিয়ে নহয় ইনি ঘৰৰ মানুহখিনি যদি অহা যোৱা কৰি থাকে তেতিয়া মনটো ভাল লাগে কিবা এটা আপোন মৰম চেনেহটো বাঢ়ি যায় যিমান আঁতৰ হয় সিমান মৰম চেনেহ আঁতৰি যায় তেনেকুৱা ধৰণৰ হয় যেহেতু সিহঁতি আহিব ভাল লাগিছে আৰু আহিম কৈ আছিলে আহিব পৰা নাছিলে যেহেতু তাৰো ডিউটি আৰু ল'ৰা ডাঙৰটো স্কুল সেইবাবে আহিব পৰা নাছিলে আৰু আজি আহিম বুলি কৈছে কি খুৱাও চাওঁ আমি খাই লওঁ আগতে তাৰ পাছত সিহঁতলৈ চিন্তা কৰিম আৰু মই বিশেষকৈ ভিডিঅ' দিব নোৱাৰিম যেহেতু আলহী আহিলে মোৰ ভিডিঅ' মানে বনাবলৈ ইচ্ছা নাযায় যদি মই ক্লিপ কেইটামান ৰাখিব পাৰো ৰাখিম বুলি ভাবিছো মানে কি অকনমানি পোৱালি এটা আহিব যে সেইবাবে অকনমান মই ভিডিঅ' ক্লিপ ৰাখিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম হয়তো মই মাজতে ভৰাই দিম দেই আপোনালোকে ৰেচিপি বুলি কলো বুলি মানে কি কিবা কিবিখন ভৰাই দিছে এনেকুৱা বুলি নাভাবিব কিন্তু কি মই ভিডিঅ'টো মাজতে অকনমান ভৰাই দিম বুলি ভাবিছো যদি ক্লিপ কেইটা ৰাখিব পাৰো যদি মই ভিডিঅ' কৰিব পাৰো তেতিয়া দেখাই দিম আৰু এতিয়া যাওঁ মই কিটচেনলৈ কেনেদৰে মই পালেঙৰ ৰেচিপিটো বনাও দেখাই দিম আৰু বলক মই আপোনালোকক কৈছিলো ভিডিঅ' ক্লিপ যদি ৰাখিব পাৰো অকনমান দেখাই দিম সেইবাবে অকনমান ৰাখি থৈছিলো যিহেতু শ্বেয়াৰ কৰি দিলো আৰু কণমানিটোৱে খেলি আছে এইটো তোমাৰ নামটো কৈ দিয়া নহয় নহয় তোমাৰ নামটো কৈ দিয়া সেইবোৰ কব নালাগে বাৰু নামটো কোৱা শ্ৰী দত্ত এইখিনি চাওকচোন ইমানেই ধুনীয়া একদম ফ্ৰেছ হয় লোকেল হয় হেৰি পালেংখিনি আজি মই পালেং পনীৰ বনাই দেখাম হিন্দীত কোৱা হয় পালক পনীৰ আৰু অসমীয়াত পালেং পনীৰ মই আপোনালোকক দেখাই দিম এতিয়া বইল কৰি ল'ম পালেংখিনি মই এটা কুকাৰত ভৰাই ল'ম এনেদৰে নাকাটো নকটা থাকেই এনেদৰে মই ভৰাই ল'ম গোটেইখিনি এনেদৰে অকণমান পানী দিম
বেছি নিদিওঁ আৰু দি দিছোঁ এইকেইটা আলমণ্ড যদি আপোনালোকৰ কাজু থাকে কাজু দি দিব মই যিহেতু কাজু আৰু এইফালে মোৰ এইখিনি হৈ গ'ল মই এটা বাটিত উলিয়াই লওঁ বিলাহী পিঁয়াজ আৰু ৰচুনৰ পেষ্ট আৰু ইয়াতে মই ফ্ৰাই কৰি ল'ম 3টা শুকান জলকীয়া কেইটা মই কাঢ়ি ৰাখিম মানে কি পনীৰখিনিত দি নিদিওঁ মই যিহেতু আজি পালক পনীৰ আপোনালোকক দেখাবলৈ লৈছোঁ মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ বেলেগে কেনেধৰণে বনাই নাজানো মছলা পাতি দি মই বিশেষ ইমান মছলা ইউজ নকৰোঁ সেইবাবে কাট চিট খোৱা হয় দেই নাখাওঁ বুলি নকওঁ কিন্তু হলেও মানে যিমান পাৰোঁ এৰাই চলোঁ যিহেতু বেমাৰ এটাই লগ লৈছে ইউৰিক এচিড সাংঘাতিক বেমাৰ সেইটো আৰু ইয়াতে দি দিলোঁ মই জলকীয়া এইকেইটা মই অকণমান হেৰি কৰি ল'ম শুকান জলকীয়া গোন্ধটো কিবা এটা ইমান ভাল লাগে এনেদৰে ফ্ৰাই কৰি দিলে মই আগতেতো চিচাৰৰ বটলত এনেকৈ সৰহকৈ আনি ভৰাই ভৰাই ৰাখিছিলোঁ মানে কি তেলত দি কি হয় সব জলকীয়া নামানে কিছুমানে কি হয় হেৰি হয় পেটৰ অসুখ কয় গমেই নাপাওঁ কি খালে হয় তাৰ পাছতহে গম পাওঁ যে জলকীয়াটো খোৱাৰ কাৰণে হৈছে আৰু ইয়াতে দি দিম পিঁয়াজ দি দিম মই ৰচুন অলৰেডি পেষ্টখিনি মানে এইখিনি মই যিখিনি পেষ্ট আছিলে এইখিনিত দিয়ে দিছোঁ ৰচুন সেইবাবে মই ইয়াত নিদিওঁ আৰু দিম ইয়াতে অকণমান চটা মছলা মানে পাঁচফোৰণ মোৰ ভাষাত বুলি নহয় সকলোৱে চাগে এনেদৰে খায় চেনিটো নাইও আৰু লং ইলাচি আছে বাৰু হ'লেও মানে মিষ্টাৰে ইমান ভাল নাপায় সেইবাবে নিদিওঁ এজনে খায় এজনে নাখায় এনেদৰে হ'লে মানে বনাবলৈ বেয়া সেইবাবে সকলোৱে খোৱাখিনিকে বনাওঁ যিহেতু সকলোৱে খায় যিবিধ চব্জি খায় ধৰক যিবিধ মছলা খায় তেনেদৰে দি দিওঁ আৰু ইয়াতে দিম অকণমান নিমখ মই পনীৰখিনি কাটিবলৈ আছে পাহৰি আছোঁ নিমখ দি দিম এতিয়া নিমখ দি দিলে কি হয় মানে কি এইখিনি সিজাত সহায় হয় মই নিমখ দি দিলোঁ আন্দাজমতে আৰু আপোনালোকে দেখিছে মই তেল কিমান ব্যৱহাৰ কৰিছোঁ দিছোঁ আৰু মানে জোখতে দিছোঁ ইমান সৰহকৈও দিয়া নাই তাককৈও দিয়া নাই এনেধৰণে আৰু এইখিনি মোৰ ৰঙচুৱা পৰি গৈছে ইয়াতে দি দিম মই হালধি দিয়াৰ পাছত এইখিনি যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি দিম
চৰি গৈছিলে আজি হাতৰ বেলেঞ্চ নাইকিয়া হৈছে বিষত এনেকুৱা কণ্ডিশ্যন বিষ মানে তেনেদৰে বিষ নহয় ৰাতি বেছি হয় কিন্তু কি হয় ঘৰ ঝাৰু দিব নোৱাৰোঁ কিবা এটা মানে টানকৈ ধৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ হয় বিষ এটা হৈ আছে ইউৰিক এচিডৰ বাবে বুলি কৈছে ডক্টৰে ক'ৰবাত পাওঁ ইউৰিক এচিডৰ বাবে বিলাহী ভাল ক'ৰবাত পাওঁ বিলাহী বেয়া ঠিকনাই নাই কোনটো ভাল কোনটো বেয়া ইমান বিশেষ নাজানো এইফালে মোৰ পনীৰখিনি কটা হৈ গ'ল কটা নাছিলোঁ যিহেতু কাটি ল'লোঁ ৰাতি এইফালে এইখিনি হৈ আছে মানে হৈ যাব এতিয়া মই পালেংখিনি দি দিম আৰু আপোনালোকে পনীৰখিনি ভাজি লওঁ বুলিও পাৰে মই ভাজি নলওঁ এনেদৰে মই ভাল পাওঁ যিহেতু মই এনেদৰে বনাম আৰু মোৰ বিলাহীখিনি সিজি গ'ল ইয়াতে দি দিম বনাই খাব পাৰিব তেনেই সাধাৰণ আৰু একেবাৰে ইজি টাইমো বেছি নালাগে আপোনালোকে পালেংখিনি বইল কৰি ল'ব পনীৰখিনি এনেদৰে কাটি ল'ব পিঁয়াজ ৰচুন আগতীয়াকৈ যোগাৰ কৰি ল'ব সকলোখিনি কৰাৰ পিছত বেছি টাইম নালাগে খুব বেছি 10 মিনিট সময় লাগে একেবাৰে ইজি হয় আৰু কি কৰিব মই ক'ম বাৰু ৰ'ব 1 মিনিট আৰু আপোনালোকে পানীৰ সলনি গাখীৰ দিব মোৰ গাখীৰখিনি দিবলৈ কিবা বেয়াই লাগিছে এইকেইদিন কি হৈছে গাখীৰ দিয়া নাই মানে কি দিছে দিওঁতে তেওঁলোকৰ গাখীৰ ওলোৱা নাই সেইবাবে কম পৰিমাণে দিছে কোনোবা এদিন এবচেণ্ট কোনোবা এদিন দিয়ে তেনেকুৱা ধৰণৰ হৈছে সেইবাবে নিদিওঁ বুলি ভাবিছিলোঁ দি দিলোঁ আৰু উপায় নাই যিহেতু পানী দিলে ইমান টেষ্টি নহয় গাখীৰ দিলে খাই ভাল লাগে মই ভাল পাওঁ বিশেষ ল'ব দেই মই যিহেতু এনেদৰে ভাল পাওঁ সেইবাবে এনেদৰে দি দেখাই দিছোঁ এডোখৰকৈ দি দিছোঁ আৰু সেইখিনি অকণমান সময় খুব বেছি 2 মিনিট এতিয়া মোৰ পালক পনীৰ ৰেডি হৈ গ'ল আৰু তেতিয়াহ'লে ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ এটি নতুন ৰেচিপি লৈ আহিবলৈ চেষ্টা কৰিম আকৌ যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু নিশ্চয় ৰেচিপিটো আপোনালোকে বনাই খাব যদি নাজানে জনাসকলে বাৰু খাইছে চাগে আৰু নজনাসকলে এনেদৰে বনাই খাব পাৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই